নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, ফাইনেলি আপোনালোকৰ SCRT DLEDৰ যিটো ফাৰ্ষ্ট ৰাউণ্ডৰ আপোনালোকৰ এলটমেণ্ট আছিলে, সেই এলটমেণ্টৰ আপোনালোকৰ যিখন কাট অফ লিষ্ট হয়, ফাইনেলি কাট অফ লিষ্ট তেওঁলোকে পাব্লিছ কৰিছে। ইতিমধ্যে লিষ্টখন আহি গৈছে, কিছু সময় আগতে আপোনালোকৰ লিষ্টখন তেওঁলোকে পাব্লিছ কৰিছে। তো আপোনালোকৰ যোৱাকালি যিহেতু আপোনালোকৰ যিটো ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সিলিং হৈছিলে, তাৰ যিখন আপোনালোকৰ ফাৰ্ষ্ট এলটমেণ্ট লিষ্ট হয়, যিসকলে ইতিমধ্যে চিট লাভ কৰিছে তেওঁলোকে গম পায়। তো আপোনালোকে যদিহে এলটমেণ্ট লাভ কৰিছে, ভাল এলটমেণ্টত আপোনালোকৰ নামটো আহিছে, তো আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ। তো আপোনালোকৰ এতিয়া যিহেতু আজি 5 তাৰিখ, আজিৰ পৰা আপোনালোকৰ এডমিশ্যন হৈ আছে। তো আপোনালোকে 7 তাৰিখলৈকে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আৰু এতিয়া যিসকলে নেকি চিট নাপালে তেওঁলোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, যিহেতু আপোনালোকৰ ছেকেণ্ড এলটমেণ্ট, থাৰ্ড এলটমেণ্ট আপোনালোকৰ আহিছে, আৰু লগতে আপোনালোকৰ ইয়াৰ পিছত স্পট এডমিশ্যনো আপোনালোকৰ হ'ব। গতিকে আপোনালোকে যিসকলে চিট পোৱা নাই তেওঁলোকে ইমান চিন্তা কৰিবলগীয়া কাৰণ নাই। তো যিসকলে চিট পাইছে ইতিমধ্যে তেওঁলোকে গম পাইছে, আপোনালোকে 5 তাৰিখৰ পৰা আপোনালোকে এডমিশ্যন আপোনালোকৰ চলি আছে, আজিৰ পৰা আপোনালোকৰ এডমিশ্যন হৈ আছে, আৰু আপোনালোকে 7 তাৰিখলৈকে এডমিশ্যন ল'ব পাৰিব। তো আপোনালোকে যদিহে এডমিশ্যন আপোনালোকে এতিয়ালৈকে লোৱা নাই, যদি আপোনালোকে আজি এডমিশ্যন লোৱা নাই, তো আপোনালোকে অহাকালি বা আপোনালোকে পৰহি এডমিশ্যন ল'ম বুলি ভাবিছে, তো আপোনালোকে যদিহে আপোনালোকৰ এডমিশ্যনত কি ডকুমেণ্ট আপোনালোকে নিব লাগিব এইটো আপোনালোকে নাজানে, এইটো ভিডিঅ'তে আপোনালোকে জানিব পাৰিব। আপোনালোকে এডমিশ্যন লোৱাৰ সময়ত আপোনালোকে কি আপোনালোকে ডকুমেণ্ট লৈ যাব লাগিব, এইটো ভিডিঅ'ৰ আপোনালোকৰ শেষলৈকে আপোনালোকক জনাই দিম। আৰু আপোনালোকৰ প্ৰথমতে যিখন আপোনালোকৰ কাট অফ লিষ্ট ইতিমধ্যে তেওঁলোকে পাব্লিছ কৰিছে, এই কাট অফ লিষ্টখনত আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টৰ কোনটো ইনষ্টিটিউট আপোনালোকৰ কিমান কাট অফ গৈছে আপোনালোকে জানিব পাৰিব। মেইনলি আপোনালোকৰ যিসকলে এতিয়ালৈকে চিট পোৱা নাই তেওঁলোকে আপোনালোকে জনাটো অতিকৈ জৰুৰী হয়। গতিকে আপোনালোকে যদি এতিয়ালৈকে চিট পোৱা নাই, তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। আপোনালোকক আৰম্ভণিতে আপোনালোকক যিখন কাট অফ লিষ্ট আহিছে তেওঁলোকে পাব্লিছ কৰিছে, সেই লিষ্টখনত আপোনালোকৰ কোনটো কেটেগৰী অনুযায়ী আপোনালোকৰ কাট অফ গৈছে, তো সেইটো আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম। গতিকে আপোনালোকে তাৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব লাগিব। আৰু আপোনালোকে যদিহে ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, আৰু চেনেলটোত আপোনালোকে যদিহে ফ্ৰেণ্ডছ নতুনকৈ ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। SCRT DLEDৰ যিহেতু ফাৰ্ষ্ট এলটমেণ্ট ইতিমধ্যে ঘোষণা কৰিছে, তো আজি কিছু সময় আগতে আপোনালোকৰ যিখন কাট অফ লিষ্ট হয়, কাট অফ লিষ্টখন তেওঁলোকে পাব্লিছ কৰিছে। তো আপোনালোকক কাট অফ লিষ্টখন ডাউনলোড কৰি দেখুৱাই দিছোঁ। SCRT অফিচিয়েলত আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত আপোনালোকে গ'লে কাট অফ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো আপোনালোকক এইটো হৈছে SCRTৰ অফিচিয়েল ৱেবছাইট, আৰু ইয়াতে আপোনালোকৰ দেখিবলৈ পাইছে কাট অফ ফৰ ৰাউণ্ড 1ৰ কাট অফটো দি দিছে ইয়াত, আৰু ইয়াত আপোনালোকে ডাউনলোড বুলি দেখি আছে। তো আপোনালোকে ডাউনলোডত ক্লিক কৰি দিলে আপোনালোকৰ কাট অফ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনতো দি দিম আপোনালোকৰ লিষ্টখনৰ। আৰু আপোনালোকক এতিয়া জনাই দিছোঁ যে আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত কোনটো আপোনালোকৰ ইনষ্টিটিউটত কিমান কাট অফ গৈছে আপোনালোকৰ, সেইটো আপোনালোকে ভালদৰে চাই লওক। আৰু ইয়াত আপোনালোকৰ প্ৰথমতে দিছে বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকৰ ষ্ট্ৰীমটো অনুযায়ী আপোনালোকৰ কাট অফবিলাক বেলেগ গৈছে, যিহেতু ছায়েন্সৰ কাট অফটো বেলেগকৈ দি দিছে আৰু আৰ্টছৰ কাট অফটো বেলেগকৈ দি দিছে। গতিকে ভিডিঅ'টো অলপ কিছু দীঘল হ'ব পাৰে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকক যিমান পাৰোঁ সিমান ফাৰ্ষ্ট আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ইয়াত আপোনালোকৰ বৰপেটাত প্ৰথমতে যিখন ডাইট আছে বৰপেটা হাউলিত, তাত আপোনালোকৰ যিটো ছায়েন্সৰ আপোনালোকক কৈছোঁ, ইয়াত আপোনালোকৰ URত 57.50 গৈছে, তাৰপিছত OBC MOBCত 49.25, আৰু পিছত আপোনালোকৰ STPত গৈছে 51.75, SCত আছে 48.25, PWDত আছে গৈছে আপোনালোকৰ 43.25, AWSত আপোনালোকৰ 49.75 কাট অফ গৈছে। এইটো হৈছিলে বৰপেটা হাউলিৰ যিখন ইনষ্টিটিউট আছে সেইখনৰ কাট অফ লিষ্টখন। নেক্সট আপোনালোকৰ যিটো আৰ্টছত আপোনালোকৰ কিমান গৈছে এইটো জনাই দিছোঁ। ইয়াত আপোনালোকৰ URত 51.25, তাৰপিছত OBC বা MOBCত গৈছে 42.50, তাৰপিছত STPত গৈছে 40.50, SCত আছে 47.25, তাৰপিছত PWDত গৈছে 17.75, AWSত গৈছে 43 কাট অফ গৈছে। তাৰপিছত আপোনালোকৰ যিটো নৰ্মেল স্কুল হাউলিৰ আছে সেইখনত কাট অফটো কিমান গৈছে, ছায়েন্সৰ কিমান কাট অফ গৈছে এইটো জনাই দিছোঁ। ছায়েন্সৰ যিটো URত কাট অফ গৈছে
57.25 for OBC MOBC গৈছে 48.75 তাৰপিছত STP ত গৈছে 49.750 তাৰপিছত SC ত গৈছে 50.25 PWD ত গৈছে 50.25 তাৰপিছত AWS ত গৈছে 49.25 তাৰপিছত যেটো আৰ্টছৰ ইউআৰত কিমান কাটঅফ গৈছে নৰ্মেল স্কুল হাউলিত তো ইয়াত আপোনালোকক যেটো জনাই দিছো 47 কাটঅফ গৈছে ইউআৰত OBC ত গৈছে 39.75 তাৰপিছত STP ত গৈছে 40.25 SC ত গৈছে 45.50 তাৰপিছত আপোনালোকৰ 15.75 PWD তাৰপিছত আপোনালোকৰ AWS ত গৈছে 40.50 তাৰপিছত BTC সিংহাত আপোনালোকৰ কাটঅফটো কিমান গৈছে ইউআৰত সায়েন্সৰ কাৰণে ইউআৰত কাটঅফ গৈছে 55 তাৰপিছত OBC MOBC ত গৈছে 46 STP ত গৈছে 48 SC ত গৈছে 45 PWD ত ক্যান্ডিডেট নাই আৰু AWS ত আছে আপোনালোকৰ 53.50 তাৰপিছত আৰ্টছত কিমান কাটঅফ গৈছে সিংহাত আপোনালোকৰ BTC সিংহাত ইয়াত আপোনালোকৰ 46.25 তাৰপিছত আপোনালোকৰ 38.25 গৈছে OBC ৰ তাৰপিছত আৰ্টছৰ আপোনালোকৰ STP ত গৈছে 38 তাৰপিছত SC ত গৈছে 43 তাৰপিছত PWD ত গৈছে 22.50 তাৰপিছত AWS ত গৈছে 39.25 তাৰপিছত যেটো BTC হাউলিত তাত আপোনালোকৰ কাটঅফটো গৈছে সায়েন্সৰ যেটো OBC UR আছে UR ত আপোনালোকৰ কাটঅফটো গৈছে 58.50 তাৰপিছত OBC MOBC ত গৈছে 45.25 সায়েন্সৰ যেটো STP আছে তাৰ আপোনালোকৰ কাটঅফটো গৈছে 48 তাৰপিছত আপোনালোকৰ SC ত গৈছে 44 তাৰপিছত আপোনালোকৰ যেটো AWS আছে তাৰ আপোনালোকৰ 46.25 নেক্সট আপোনালোকৰ যেটো আৰ্টছৰ আপোনালোকৰ কিমান কাটঅফ গৈছে এটো জনাই দিছো ইয়াৰ আপোনালোকৰ 47.75 তাৰপিছত OBC MOBC ত গৈছে 39.25 আৰু তাৰপিছত STP ত গৈছে ইয়াৰ আপোনালোকৰ 39.75 তাৰপিছত SC ত গৈছে 45 আৰু যেটো AWS আছে AWS ত কাটঅফটো গৈছে 39.50 ইয়াৰ আপোনালোকৰ বাকি এখন আছে আপোনালোকৰ প্ৰাইভেট কলেজৰ আপোনালোকৰ যেটো কাটঅফ এটা আপোনালোকক নজনাও যদি আপোনালোকে জানিব বিচাৰে তো আপোনালোকে ভিডিওটোৰ তলত কমেন্ট কৰিব তো আপোনালোকক বেলেগ এটা ভিডিওত আপোনালোকৰ যিখন প্ৰাইভেট কলেজ আছে এই প্ৰাইভেট কলেজ কিখনৰ কাটঅফটো আপোনালোকক জনাই দিম ইয়াৰ পিছত আপোনালোকৰ যেটো বঙাইগাঁও ডিস্ট্ৰিক্টত দুখন কলেজ আছে গভৰ্ণমেন্টৰ দুখন কলেজ আছে ইয়াত প্ৰাইভেট কলেজ নাই ইয়াৰ আপোনালোকৰ ডাইট আছে ডাইট বঙাইগাঁও তার আপোনালোকৰ সায়েন্সৰ কাটঅফটো গৈছে 60 ইউআৰত সায়েন্সৰ কাটঅফটো গৈছে 60 তাৰপিছত OBC MOBC 54 তাৰপিছত সায়েন্সৰ যেটো STH আছে তাৰ আপোনালোকৰ কাটঅফ গৈছে 31 তাৰপিছত STP ত গৈছে 60 SC ত গৈছে 58 তাৰপিছত AWS ত কাটঅফটো গৈছে 52.50 তাৰ নেক্সট আপোনালোকৰ আৰ্টছৰ কাটঅফটো কিমান গৈছে ডাইট বঙাইগাঁৱত ইয়াত আপোনালোকৰ যদি চাবলৈ যাও ইউআৰত 50 OBC MOBC 43 তাৰপিছত STP 37.50 SC ত গৈছে 41.25 PWD ত গৈছে 30 আৰু AWS ত গৈছে 28 ইয়াৰ পিছত আপোনালোকৰ জনাই দিছো কাছাৰ ডিস্ট্ৰিক্টৰ আপোনালোকৰ কাটঅফটো কিমান গৈছে ইয়াতো দুখন স্কুল আছে ডাইট কাছাৰ উধাৰ বোৰ্ড ইয়াৰ আপোনালোকৰ কাটঅফটো কিমান গৈছে চাও সায়েন্সৰ আপোনালোকৰ কাটঅফটো গৈছে ইউআৰত 56.25 OBC MOBC 50 তাৰ পিছত STH 50 STP 37 SC ত গৈছে 55 আৰু AWS 52 নেক্সট আপোনালোকৰ আৰ্টছত ডাইট তাৰপিছত কাছাৰ উদান বোৰ্ড তাৰ আপোনালোকৰ কাটঅফটো ইউআৰত গৈছে 49 OBC MOBC 40 তাৰ পিছত STH 31 STP গৈছে 4 কাটঅফ গৈছে ইয়াত বহুত কম কাটঅফ গৈছে এটো চাই লওক আপোনালোকে মাত্ৰ 4 নম্বৰ কাটঅফ গৈছে ইয়াৰ আপোনালোকৰ SC ত গৈছে 45 তাৰ পিছত AWS 30.75 নেক্সট আপোনালোকৰ নৰ্মেল স্কুল কাছাৰত কাটঅফটো কিমান গৈছে নৰ্মেল স্কুলৰ কাটঅফটো গৈছে ইউআৰত 67 তাৰপিছত OBC MOBC গৈছে সায়েন্সৰ কাটঅফ 59.75 সায়েন্সত আপোনালোকৰ STH 47.75 সায়েন্সত 48.75 তাৰপিছত SC ত গৈছে 61 আৰু AWS ত গৈছে 65 নেক্সট আপোনালোকৰ যেটো আৰ্টছত আপোনালোকৰ যেটো UR আছে URত আপোনালোকৰ কাটঅফটো গৈছে
ইউআৰত 57.75 তাৰপিছত OBC MOBCত গৈছে 45 ST HCত গৈছে 42 STPত গৈছে 25.75 তাৰপিছত SCত গৈছে 54.75 তাৰপিছত PWDত গৈছে 0.75 AWSত গৈছে 38.75 নেক্সট আপোনালোকৰ যিটো দৰং ডিষ্ট্ৰিক্ট আছে দৰং ডিষ্ট্ৰিক্টত আপোনালোকৰ কাটঅফটো কৈছে সায়েন্সত ডাইট যিখন ডাইট দৰং দালগাঁও ইনষ্টিটিউট আছে তাৰ আপোনালোকৰ সায়েন্সত ইউআৰত কাটঅফ গৈছে 58.50 OBC MOBCত কাটঅফ গৈছে 52.25 STPত গৈছে 52.50 SCত গৈছে 41.25 PWDত গৈছে 41.25 নেক্সট আপোনালোকৰ AWSত গৈছে 53.75 তাৰ পিছত আপোনালোকৰ আৰ্টছত কাটঅফটো ইউআৰত কাটঅফটো গৈছে 52.25 OBC MOBCত 43.50 STHত গৈছে 12.25 STPত গৈছে 47.50 SCত গৈছে 39 PWDত গৈছে 27.75 আৰু AWSত গৈছে 47.25 যিখন BTC দলগাঁও কলেজ আছে তাৰ আপোনালোকৰ ইনষ্টিটিউটৰ কাটঅফটো গৈছে ইয়াৰ সায়েন্সৰ ইউআৰৰ কাটঅফটো গৈছে 63.75 OBC MOBCত 57.50 STPত গৈছে 60.75 SCত গৈছে 48.50 PWDত গৈছে 36.25 AWSত গৈছে 61.50 তাৰপিছত যিটো আৰ্টছৰ ইয়াত ইউআৰত কাটঅফ গৈছে 54 OBC MOBCত 43.50 তাৰপিছত STPত গৈছে 50.25 SCত গৈছে 39.25 আৰু পিছত PWD তাৰ আপোনালোকৰ 25 আৰু AWS যেটো আছে তাৰছত 47.75 নেক্সট আপোনালোকৰ যেটো ধেমাজি ডিস্ট্ৰিক্ট আছে ধেমাজি ডিস্ট্ৰিক্টটো কাটঅফটো গৈছে এখনে কলেজ আছে তাত আপোনালোকৰ ইয়াৰ আপোনালোকৰ ডাইট ধেমাজি তাৰ আপোনালোকৰ কাটঅফটো গৈছে ইউআৰত সায়েন্সৰ কাটঅফটো জনাই দিছো ইউআৰত 57.75 OBC MOBCত 50 STPত গৈছে 50 SCত গৈছে 57 আৰু যেটো ইবাৰ আৰ্টছৰ ইউআৰত গৈছে 47 OBC MOBCত গৈছে 40.25 STHত গৈছে 39.25 STPত গৈছে 42.50 ইয়াৰ পিছত আপোনালোকৰ SCত গৈছে 39.75 আৰু PWDত গৈছে 19 তাৰ পিছত আপোনালোকৰ ধুবৰী ডিস্ট্ৰিক্টৰ দুখন কলেজ আছে এখন আছে ডাইট ধুবৰী গলাগঞ্জ তাৰ আপোনালোকৰ যেটো সায়েন্সৰ কলেজ সায়েন্সৰ কিমান কাটঅফ গৈছে এটো জনা দিছো ইউআৰত 54.25 OBC MOBCত 40.75 সায়েন্সৰ যেটো STP আছে তাৰ আপোনালোকৰ 19 গৈছে SCত গৈছে 39.75 PWDত 20.50 AWSত 45.50 তাৰছত আৰ্টছৰ কিমান কাটঅফ গৈছে এটো জনা দিছো ইয়াত ইউআৰত কাটঅফ গৈছে 47.25 OBC MOBCত 40 STPত গৈছে 17 SCত গৈছে 38.50 PWDত আপোনালোকৰ কাটঅফ গৈছে 24.75 আৰু AWSত 32.50 ইয়াৰ পিছত যিখন BTC গলাগঞ্জ তাৰ আপোনালোকৰ কাটঅফটো কিমান গৈছে সায়েন্সৰ প্ৰথমতে জনাই দিছো ইউআৰত গৈছে 52.50 OBC MOBCত 42.75 STPত গৈছে STPত কোনো ধৰণৰ ক্যান্ডিডেট নাছিলে তাৰছত SCত গৈছিলে 52 EPR তাৰছত EWSত 48 তাৰছত আৰ্টছৰটো জনাই দিছো ইউআৰত 47.50 OBC MOBCত গৈছে 38.75 STPত গৈছে 41.25 SCত গৈছে 39.50 আৰু EWSত 30.75 তাৰ পিছত আপোনালোকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ কাটঅফটো জনাই দিছো ইয়াৰ আপোনালোকৰ ডাইট কলেজ ডাইট ডিব্ৰুগড়ত সাবুৱা তাৰ আপোনালোকৰ সায়েন্সৰ কাটঅফটো কিমান গৈছে এটো জনাই দিছো 52.25 এটো ইউআৰৰ কাটঅফ হয় আৰু OBC MOBCৰ 44 STPৰ 43.50 SCত গৈছে 47.50 EWSত 48.75 তাৰ পিছত যেটো আৰ্টছৰ কাটঅফটো গৈছে 51.25 তাৰ পিছত OBC MOBCৰ 46.75 STHৰ 29.50 STPৰ 45.50 25 আৰু SCৰ গৈছে 38 তাৰ পিছত EWSৰ 13.25 নেক্সট আপোনালোকৰ BTC চাবুৱা তাৰ আপোনালোকৰ কাটঅফটো গৈছে সায়েন্সৰ ইউআৰৰ 46.25 OBC MOBCৰ 43 STPৰ গৈছে 42.25 ইয়াৰ পিছত EWSৰ 18.75 তাৰপিছত আৰ্টছৰ কাটঅফটো জনাই দিছো ইয়াৰ আপোনালোকৰ আৰ্টছৰ ক্যান্ডিডেটৰ কাটঅফটো গৈছে ইউআৰত 46.75 OBC MOBCত 45.25 STPত 43.75 SCত গৈছে 36.50
50 EWSত 41.75 নেক্সট আপোনালোকৰ ডিমা হাছাওৰ কাটঅফটো জনাই দিছোঁ ইয়াৰ আপোনালোকৰ কাটঅফটো গৈছে ডাইট ডিমা হাছাও এখানে কলেজ আছে হাফলঙত সায়েন্সৰ কাটঅফটো গৈছে ইউআৰত 41.25 OBCত গৈছে 25.50 STHত গৈছে 40.25 STPত গৈছে 21 SCত গৈছে 32.25 EWSত 28.25 তাৰপিছত আৰ্টছত ইউআৰত 41.50 OBC MOBCত 24.25 STHত 40.25 STPত গৈছে 23.50 তাৰপিছত SCত 28.50 গৈছে PWD 20 আৰু EWSত 18 কাট অফ গৈছে নেক্সট আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্টটো জনাই দিছোঁ কিমান কাট অফ গৈছে নলবাৰী ডিষ্ট্ৰিক্টৰ নলবাৰী ডিষ্ট্ৰিক্টত 3খন কলেজ আছে আৰু 2খন কলেজ আছে গভৰ্ণমেণ্টৰ আৰু এখন আছে প্ৰাইভেটৰ গভৰ্ণমেণ্টৰ কাটঅফটো কিমান গৈছে এইটো জনাই দিছোঁ ডাইট নলবাৰী কৰিয়া তাত আপোনালোকৰ কাটঅফটো কিমান গৈছে এইটো জনাই দিছোঁ যিসকল সায়েন্সৰ কেণ্ডিডেট আছিলে তাত আপোনালোকৰ ইউআৰত কাটঅফ গৈছে 62.25 আৰু OBC MOBCৰ গৈছে 48.50 তাৰপিছত সায়েন্সৰ SC SCৰ এট কেণ্ডিডেট আছিলে STPৰ কেণ্ডিডেট আছিলে তাৰ আপোনালোকৰ 54 কাট অফ গৈছে SCত গৈছে 57 তাৰপিছত আপোনালোকৰ EWSত 53 কাট অফ গৈছে নেক্সট আপোনালোকৰ যিটো আৰ্টছৰ কেণ্ডিডেট আছিলে তাৰ আপোনালোকৰ যিসকলৰ ইউআৰ কেণ্ডিডেট তেওঁলোকৰ কাট অফটো গৈছে 49.75 তাৰপিছত OBC MOBCৰ কাট অফটো গৈছে 40.50 তাৰপিছত STPৰ কাট অফ গৈছে 42.50 তাৰপিছত SCৰ কাট অফ গৈছে 45 কাট অফ গৈছে তাৰপিছত PWD কেণ্ডিডেটসকলৰ 26 কাট অফ গৈছে আৰু EWSৰ 40.75 কাট অফ গৈছে নেক্সট আপোনালোকৰ যিখন BTC নলবাৰী ইনষ্টিটিউট আছে তাৰ আপোনালোকৰ কাট অফটো কিমান গৈছে এইটো জনাই দিছোঁ ইয়াত আপোনালোকৰ ইউআৰত যিসকল সায়েন্সৰ আছিলে তেওঁলোকৰ ইউআৰত কাট অফ গৈছে 65.25 তাৰপিছত যিখন OBC MOBC কেণ্ডিডেট আছিলে তাৰ আপোনালোকৰ কাট অফটো গৈছে 48.75 আৰু দুখন কলেজৰে প্ৰায় একে কাট অফ গৈছে OBC MOBCৰ আৰু যিটো STP আছে তাৰ আপোনালোকৰ 63.25 SCৰ কাট অফ গৈছে 55.75 আৰু EWSৰ 54.75 কাট অফ গৈছে নেক্সট আপোনালোকৰ যিটো আৰ্টছৰ আপোনালোকৰ কাট অফটো কিমান গৈছে এইটো জনাই দিছোঁ ইয়াত আপোনালোকৰ আৰ্টছৰ কাট অফটো গৈছে ইউআৰত 57.50 OBC MOBCৰ কাট অফ গৈছে 50 তাৰপিছত আপোনালোকৰ STPত কাট অফ গৈছে 49 আৰু SCত কাট অফ গৈছে 55.75 আৰু PWDত আপোনালোকৰ কাট অফটো গৈছে 18.75 আৰু EWSত কাট অফ গৈছে 43 কাট অফ গৈছে ইয়াত আপোনালোকে গম পালে কিমান কাট অফ গৈছে ইয়াত বহুত কেইখন ডিষ্ট্ৰিক্টৰ কাট অফটো আপোনালোকক জনাবলৈ বাকী থাকিলে কিয়নো ভিডিঅ'টো বহুতেই দীঘল হৈ যাব যদি ফ্ৰেণ্ডছ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কাট অফটো মই এই ভিডিঅ'টোত আপোনালোকক জনোৱা নাই গতিকে আপোনালোকে তলত কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ হয় আৰু আপোনালোকৰ কি কাষ্টৰ হয় আপোনালোকক জনাই দিম কোন আপোনালোকৰ কাট অফটো কিমান গৈছে তো আৰু যিখন আপোনালোকৰ PDF হয় যিখন কাট অফ লিষ্টৰ PDF হয় এই PDFখন আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপতো আপোনালোকে দি দিম আপোনালোকে লাভ কৰিব তাত আৰু যদি আপোনালোকে টেলিগ্ৰামত আপোনালোকে জইন হোৱা নাই তেওঁলোকে আপোনালোকে টেলিগ্ৰামত আপোনালোকে জইন হৈ ল'ব আৰু হোৱাটছআপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব তাৰ আপোনালোকৰ যিখন PDF হয় PDFটো আপোনালোকৰ কাট অফ লিষ্টৰ PDFখন দি দিম আপোনালোকে এতিয়া গৈ আপোনালোকে হোৱাটছআপ গ্ৰুপ আৰু আপোনালোকে টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন হৈ লওক এতিয়া ফ্ৰেণ্ডছ আপোনালোকক কি ডকুমেণ্ট আপোনালোকে এডমিশ্যনৰ সময়ত নিব লাগিব আপোনালোকক জনাই দিছোঁ তো ফ্ৰেণ্ডছ আপোনালোকে যেতিয়া এডমিশ্যন ল'বলৈ যাব তো আপোনালোকৰ যিকেইখন অৰিজিনেল ডকুমেণ্ট আছে আপোনালোকে গোটেইকেইখন ডকুমেণ্টৰে আপোনালোকে একপি আপোনালোকে জেৰক্স কৰি লৈ যাব আৰু লগতে আপোনালোকে পাছপৰ্ট সাইজ ফটো আপোনালোকে লৈ যাব আৰু তাৰপিছত আপোনালোকৰ ইয়াত আপোনালোকৰ যিখন আপোনালোকৰ এজ প্ৰুফৰ কাৰণে আপোনালোকে এখন চাৰ্টিফিকেট নিব লাগিব তাৰ কাৰণে আপোনালোকে যিখন এডমিট কাৰ্ড হয় আপোনালোকে মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন আপোনালোকে নিব পাৰে বা আপোনালোকে যিখন HLCL অৰ্থাৎ মেট্ৰিকৰ যিখন আপোনালোকৰ চাৰ্টিফিকেট
সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখন আপোনালোকে এজ প্ৰুফৰ কাৰণে আপোনালোকে লৈ যাব নেক্সট আপোনালোকৰ যিখন পাছ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনালোকে হাই সেকেন্ডাৰীৰ যিখন পাছ সাৰ্টিফিকেট আছে সেই পাছ সাৰ্টিফিকেটখন আৰু আপোনালোকৰ যিখন মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখন আপোনালোকে নিব লাগিব নেক্সট আপোনালোকৰ যিখন আপোনালোকৰ যদি আপোনালোকে কোনো কাষ্টৰ পৰা আপোনালোকে কমিউনিটিৰ পৰা আপোনালোকে বিলং কৰে তো আপোনালোকে যিখন আপোনাৰ যিটো কাষ্টৰ পৰা আপোনালোকে বিলং কৰে সেই কাষ্টৰ আপোনালোকে সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব যদি ফ্ৰেন্ডছ আপোনালোকে ইউআৰৰ পৰা বিলং কৰে যদি আপোনালোকৰ ইডব্লিউএছ সাৰ্টিফিকেট আছে তো ফ্ৰেন্ডছ আপোনালোকে ইডব্লিউএছৰ আপোনালোকৰ সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণৰ কাৰণে আপোনালোকৰ যিখন পিআৰসি আছে আপোনালোকে পিআৰসিখন লৈ যাব লাগিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে এতিয়ালৈকে পিআৰসিখন বনোৱা নাই তো আপোনালোকে ডমিচিয়েল সাৰ্টিফিকেট আপোনালোকে এখন লৈ যাব লাগিব নেক্সট আপোনালোকৰ যিসকল পিডব্লিউডি কেণ্ডিডেট অৰ্থাৎ যিসকল শাৰীৰিকভাৱে অক্ষম কেণ্ডিডেট আছে তেওঁলোকৰ সাৰ্টিফিকেটখন আপোনালোকৰ লৈ যাব লাগিব এইটো আপোনালোকৰ বাধ্যতামূলক হয় আপোনালোকক যিখিনি ডকুমেণ্টৰ কথা আপোনালোকক জনালোঁ এইখিনি ডকুমেণ্ট আপোনালোকে নিব লাগিব লগতে আপোনালোকে এখন আণ্ডাৰটেকিং আপোনালোকে এখন লৈ যাব লাগিব এইটো আপোনালোকে গম পালে আৰু প্ৰত্যেকখন ডকুমেণ্টৰে আপোনালোকে পাৰিলে আপোনালোকে একপি বা 2 কপি কৰি আপোনালোকে জেৰক্স কৰি লৈ যাব আৰু যদি ভিডিওটো ভাল পালে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব